মানে আমি ভিডিঅ'টো এইটোৰ ওপৰতে বনালোঁ অলপমান কমেডি চিষ্টেমত ভিডিঅ'টো বনোৱা গ'ল আমাৰ আৰু আপোনালোকৰ যদি কিবা আমাৰ ভুল হয় তেন্তে আপোনালোকে আমাক কমেণ্ট বক্সত জনাই দিব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শেষলৈ চাব মজা হ'ব শেষলৈ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এই তাড়াতাড়ি গ'ল হ'ব ৰ'ব আপনি কেনে কৰে আপনি কেনে কৰে আপনি কি আপনি আটাচলি মায়া গম পাইছি না নাই এই কি আটাচলি মায়া নৰা আপনি আটাচলি বাপে গম পাইছি না নাই আপনি এতিয়াও এই চকু দি থাকে আপনি কওকচোন কি কয় আপনার মানে সহন বয়া হৈ যায় গম পাইছি না জীৱনকালতে বিয়া পাতিলি হয়তো চাৱাটো কিবা চকুত বন্ধ কৰি দিয়া নাই আপনার ইমান ডাঙৰ এটা আছে সৰু নামেন্তি বুজি পাইছি থাকলো কোনো কথা নাই বক ফোন কৰচোন এতে এইগিলাখান করতে পারছে বুড়া কই দিম ফোন ফোনৰ ফোন নম্বৰ দে কি ফোন নম্বৰ মোৰ 3 নম্বৰ মোৰ মোবাইল থাকে যে 3 নম্বৰ ডিলিট কৰি আপনি 20 টাকা দিয়া 20 টাকা দিয়া এই দেখা শুনা 20 টাকা পইচা আছে ইতে চলিক লাগি হাগিছ নিব লাগব যদি ৰাত হাগিন ছিল উৰখা ৰাতি চেৰে বুজি বিছনা তেল তেলা কৰি আপনি বেয়া বাছিল গে তেতিয়ালি যদি হাগিছ কিনবা পইছা না আপনার কি কথা কয় ভাই কি হ'ব বাদ দি 20 টাকা পইচা আছে মই হাগিছ নিব লাগব ৰাতি লাগি নহলি ফোন কৰি নহলি এই 3 নম্বৰ ডিলিট কৰি দিবি বাদ দিয়া এইগিলা আপনি তো বলা জুতা জুতা পিছফালৰ পৰা কি বম বম লাগে বে আগফালৰ পৰা কেনে লাগে জুতা জুতা কি ৰখে ৰখছি না নাই তাকেইতো কি আছে ৰাতো কথা আছে কথা আছে আগৰ ফালে কথা আছে ভাল না বেকত যাই থাকা বিজুলী যাব নোৱাৰাৰ মায়ে মাতপুৰ বোলে কাই ভাতি থবা বিয়াতে কথা পাতিলো বিজুলী যাব নোৱাৰা হা বোলে তোৰ ঘৰতে নেকি অলপ গাঁওখন দেখি লৈছো যা মই যাম নেকি যা দে যাওঁ দে আগে বহি লৈচোন তোক মোৰ ভাল লাগে ভাল পাবি না কি কৰা তই কাম কৰো মানুহগিলা যে পানীগিলা খাই পেলাই বটলগিলা ফেল দে সেইগিলা বটলি নি পেলাই মই কোম্পানীত দিওঁ পানীৰ কোম্পানীত কি চাই ভাল পাম মই তই দেখোন বতাহ দিলে সোনকালে কেঁচা থকা গমেই নাপাম মোৰ নিচিনা ডাঙৰ কাম গুৱাহাটীত কামেই নকৰে গম পাইছিল নাই গোটাকেইটা ফুটপাথৰ যোনকেইটা ভিখাৰী আছে তাৰে ওপৰত মই তোৰ যিহে কাম একদম সেই বটল ডাঙাই কামেই তোৰ চাজিব বটল গুৱাহাটীত মোৰ নিচিনা ডাঙৰ কাম কৰা মানুহ নাই বুজি পাইছা মই মাহত তোৰ চেহেৰাৰ লগত বটল ডাঙা কামেই চেহেৰা বনাই আছো না কেইদিনমান ৰখ তই ভাল পাইছা একবাৰ গুৱাহাটীত মোৰ 10-15টা গাৰ্লফ্ৰেণ্ড আছে কিন্তু সিহঁতে মোক পাত্তা নেদে একদিন 48টাৰ পৰা নাম্বাৰ আনো তাৰে পিছত ফোন কৰাৰ পিছত ব্লেকলিষ্ট কৰি থৈ দে এতিয়া ভাবিলো এটা গাঁৱতে চাওঁ তোকে দেখা পালো ভাল দেখা পালো তোক তই হৈ যা আৰু লাগি থাকিব নালাগে তোক যিহে ভাল পাবি তোৰ একদম গাৰবাছ এই জোৰা কাপোৰ কালি ক'ত পাইছো জানা না ক'ত ফুটপাথত পৰি আছিল তাকে বটলি লৈছো ফগুৰ বাছ ওলাই আছে এইগিলা বয়া বাছ নহয়তো গাৰ আমাৰ কি মোক 16 নম্বৰত গাৰ্লফ্ৰেণ্ড বুলি ধৰি থৈ দিয়ে আৰু মোৰ হাজবেণ্ড আহি আছে এতিয়া তোৰ মানে হাজবেণ্ড আছে আগৰ পৰা কিয় আছিল আহি আছে এতিয়া মুম্বাইৰ পৰা ঠিকে আছে দে হ'ব দে 16 নম্বৰ হিচাপে দিম চবেই মোক সেনেকৈ কৈ যায় লাষ্টত তই মোক আগতে কিয় কোৱা নাছিলি মোৰ হাজবেণ্ড আহিব লাগি তোৰ লগত চেনি খাইছিলোঁ তেতিয়াৰ পৰা পিছফালে কুকুৰে দাউৰা দিছিলোঁ এইগিলা কি হ'ব এতিয়া মোৰ কি হ'ব একো নহয় বাকী কুকুৰে দাউৰা দি আহিলোঁ তোৰ বিষয় এতিয়া কচোন তোৰ হাজবেণ্ডৰ কথা কওঁ মোৰ হাজবেণ্ড আহিলে গম পাবিয়ে 5 ষ্টাৰ হোটেলত হেৰি কৰে চাকৰি কৰে মোৰ তলত যি কি নহওক মোৰ ওপৰত আৰু দুটা মাইকী আছে তাত ঠিকে আছে দে 3 নম্বৰ তই মানে ঠিকে আছে দে বাকী এই 3টা হোৱা কাহিনীটো কচোন কেনেকৈ 3টা হ'ল তাৰ ৱাইফ সেই হাজবেণ্ড আহিলে গম পাবি এতিয়া হয় নেকি কেতিয়া আহিব বহি আহিব হৈছে তাৰ থোপা কিজানে তোতকৈ বহিয়া দেখা গম পায় তোক দেখিলেই গম পায় ইছবা সেইটোৱে নেকি তোৰ হাজবেণ্ড এই কেনে দেখিৰা হাই বেবি এ কোন হে বেবি কি ভাষা কৈছা বুজি পোৱা নাই মই আকৌ তু ভি অসমীয়া ই অসমীয়া कहाँ से हो अসমীয়া से এই অসমীয়া এই ঘৰ कहाँ हो এই गाँव का नाम क्या है आपका গাঁৱৰ নাম কৈ আছ कोयस चौक जो हुठरबरी चौक से जाता है कोना में मिलता है टर्निंग में जो डांगर गाछ है সেইটোৱে আৰু তোক কেনে দেখি কি কেনে দেখে 5 স্টার হোটেল কাইবা চাম্বা যা মানুহ মই এই বোলে তোৰ হেৰি ৱাইফ বোলে এ মোৰ ৱাইফ এই তোক কেনে দেখি ए মোৰ 3 নম্বৰ এই 3টা দিনৰ কথাটো কৈছো অলপমান तीरी मतलब हमारा बीबी बीबी हमारा तीरी जो घर में काम करता है हमारा तीनी तीरी तीन है वो 3টা है हाँ 3 है बाकी कैसे चलाता है ये 3 नंबर है
3 नंबर है हाँ 2 नंबर और 1 नंबर को टाइम देता है 3 नंबर को टाइम नहीं देता है তেতিয়া ले तू मुके दी टाइम ऐसा नहीं होता है ए आको ना नहीं मोर गांव में ऐसा नहीं होता है ठीक है और नहीं गांव सोली बोली के गंडा है ओ मतलब बच्चा हां सोली बोली हमारा बच्चा जो 2 नंबर वाला बीबी है ना मेरा तीरी है तुम तीरी बोलते हैं हम बेबी बोलते हैं আমি মানে হিন্দি তো কম কম জানতা है और हम हिंदी अच्छी तरह होता है তাকে দেখো वो जो 2 नंबर वाला होता है ना उसका एक लड़का है वो जो 1 नंबर वाला है उसका एक आपी है और इसका कितना है वो उसका नहीं है उसको मरम करने के लिए टाइम ही नहीं पाया है তেতিয়া ले तू मुके दी वो ऐसा नहीं होता है हमारा गाँव बुरा है गाँव में वो सैंडल मारता है ऐसा काम करता है लॉकडाउन चली আছে नहीं ऐसे नहीं होता है लॉकडाउन मतलब मालूम है मेरे को ठीक है अभी हम बेसी देरी नहीं करता है क्योंकि 3 नंबर वाली है ना मेरा मोरम करना है बहुत दिन लॉकडाउन से मोरम नहीं किया है मोरम का मतलब मालूम है आपको মরম কি मतलब मालूम है কিন্তু লকডাউন যে চলি আছে লাখ লাখ রাখবে না এটি দিয়া ना ऐसे नहीं होता है আপনি क्या ना नहीं 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 हमारा गांव में बहुत अच्छा नियम होता है ये तो ऐसे ভাল नहीं নয়, होता ये तो ভাল है নয়। नहीं ऐसे नहीं ये तो होता ভাল है নয়। नहीं नहीं हम तुम्हारे साथ बेसी कथा नहीं करता है क्योंकि मेरा 3 नंबर वाली है उसको मोरम करना है हम अभी सालते हैं আমি কি এটা লকডাউন পাল্টা है हाँ तुम जो करना है कर लीजिए हमको जाना है चलो बेबी उन्नी उन्नी को दी जाए तू ऐसा नहीं होता है ऐसा नहीं होता है ए रिजा ना रे ओ री रिजा है हाँ अभी हम जल्दी घर चलता है कि बहुत दिन से मोरम नहीं किया है मोरम करना है बाकी मेरा 2 नंबर वाली 1 नंबर वाली ठीक है ना घर में तो भैया काटा बिस्कुट मिलेगा हाँ मिलेगा एक दे दो काटा बिस्कुट बच्चे के लिए खाने के लिए ये कितने का है काटा बिस्कुट 20 रुपया मुंबई में 10 रुपया मिलता है मुंबई तो मुंबई जाओ मुंबई तो गांव में नहीं मिलता है गांव में ज्यादा दाम है 20 रुपये ये 10 रुपया ले लो ये 10 रुपया ले लो ठीक है चलते हैं भैया ठीक है हाँ बेबी चलो